জাতীয় বিদ্যালয়ত ৰঙালী বিহুৰ ব্যাপক আয়োজন। অতিকৈ চেনেহৰ মুগাৰে মহুৱা, তাতোকৈ চেনেহৰ মাখি, তাতোকৈ চেনেহৰ বহাগ বিহুটি নেপাতি কেনেকৈ। এপাৰৰ ৰঙালী আজি অসমীয়াৰ চোতালত, পাহাৰে ভৈয়ামে উজনি নামনিয়ে এতিয়া কেৱল ঢোলৰ গুণগুণি। প্ৰাণৰ বহাগী আহি অসমীয়া চোতাল পোৱাত চাৰিওফালে এতিয়া কেৱল উখল মাখল পৰিৱেশ। কুলি কেতেকীৰ মাতত মন প্ৰাণ উতলা পৰিৱেশ। ঢুলীয়া নাচনীৰ সকলো শিল্পীয়ে ব্যস্ত হৈছে বিহুৰ প্ৰস্তুতিৰ। অসমৰ বিভিন্ন অঞ্চলত অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে। ব্যতিক্ৰম নহয় দলগাঁওবাসীও। দলগাঁৱৰ কৌপাটি জাতীয় বিদ্যালয়ত ৰঙালী বিহুক উপলক্ষে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে ঢুলীয়া নাচনীৰ নাচি বাগি কৰে আনন্দ উল্লাস। কৌপাটিৰ বিভিন্ন অঞ্চলত এনেদৰে আদৰিছে হেঁপাহৰ ৰঙালী বিহু। কৌপাটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লুটন চৰকাৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো বিষয়ত নাচি বাগি জ্ঞাত হোৱা আৰু বিভিন্ন জাতি জনজাতি ভাষাভাষী ব্যক্তি যাতে বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে, সেই উদ্দেশ্যেই দুদিনীয়া কাৰ্যসূচীৰে এই বিহুৰ প্ৰস্তুতি বুলি তেওঁ কয়। ৰঙালী বিহুটি ওচৰ চাপি আহিল আৰু যোৱাবাৰো নগল বিহু, এইবাৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো বিষয়ৰ জ্ঞান দিম বুলি আমি গ্ৰহণ কৰি লৈছোঁ। যোৱা বছৰ আমি কৰোণাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ আৰু এইবাৰ যিহেতু ইয়াতে বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে, সেয়ে আমি বিচাৰিছোঁ আমাৰ যিখিনি আছে তেওঁলোকে যাতে বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু এই ল'ৰা ছোৱালীখিনি যেতিয়া বিহু বা নাচৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে নিজৰ বিষয়ে নিজস্বত্বটো গম পাব। সেয়ে আমি আমাৰ সকলোৰে পৰিচিত অকল ডাঙৰীয়াক আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিচাৰিছোঁ তেওঁক আমি এটি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আহি আমাৰ ল'ৰা ছোৱালীখিনিক বিহুৰ বিষয়ে জ্ঞান, বিহু নৃত্য, বিহুৰ বিভিন্ন যিখিনি কাৰ্যসূচী আছে আজি দুদিনীয়া এটা কৰিব আৰু এই বিষয়টো আমাৰ ল'ৰা ছোৱালীক অৱগত কৰে। আমাৰ প্ৰগ্ৰামটো দুদিনীয়া আৰু আমি ভাবিছোঁ বহাগতে 2 দিনৰ ভিতৰত কমপ্লিট সাগৰিকা বাইদেউ আহিব, তেওঁ অহাকালি আহিব, তেওঁ আমাৰ এই ল'ৰা ছোৱালীসকলক শিকিব। ৰঙালী বিহুটি আহি পালে, যোৱাবাৰ প্ৰগ্ৰাম কৰিব নোৱাৰিলে আপোনালোকে যিহেতু কৰোণা। নমস্কাৰ, মই সকলো অসমবাসী আজিলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে যোৱা বছৰ লকডাউন আছিলে, কৰোণা মহামাৰীৰ সাংঘাতিকভাৱে সকলো ফালেতে মানে প্ৰকোপ পাইছিলে, সেইবাবে নোৱাৰিছোঁ। এই বছৰ তেনেকৈ এটা সমস্যা, তাৰে মাজতো আমি চৰকাৰক সন্মান জনাই উদযাপন কৰিবৰ কাৰণে সাজু হৈছোঁ। আমি আজি আছোঁ কৌপাটি জাতীয় বিদ্যালয়, এখন খুব উচ্চমান এখন বিদ্যালয়, য'ত লিটন চৰকাৰ ডাঙৰীয়া দেৱলৈ মই শ্ৰদ্ধা নিবেদিছোঁ। ইয়াতে বিভিন্ন ভাষাভাষী লোকক ইয়াতে শিক্ষা গ্ৰহণ কৰিছে, লগতে আজি আমি বিহু প্ৰশিক্ষণ দিবলৈ আহিছোঁ। মই তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু কৰোণা মহামাৰী বাঢ়ি আছে, সকলোৱে সাৱধানতা অৱলম্বন কৰি সকলোৱে যাতে বিহু উদযাপন কৰে আৰু চৰকাৰকো আমি তেওঁলোকৰ কথা আমি মানিবই লাগিব, সেই হিচাপে আমি বিহু উদযাপন কৰিব লাগিব। এই অসমৰ বিভিন্ন ঠাইত আমাৰ বিহু আছে, এইবাৰ আমি প্ৰস্তুত কৰিছোঁ আৰু অসমৰ বিভিন্ন ঠাইতে আমি বিহু প্ৰশিক্ষণ দি আহিছোঁ। লগতে মোৰ লগত আছে মোৰ ছাত্ৰী বনিতা দাস, নিকিতা ডেকা, আৰজু দেৱী, তুষাপৰ্ণা কলিতা, লগতে দিব্য আৰু আমাৰ পাপু দাস, তেওঁলোকে সহযোগ কৰিছে আৰু বিভিন্ন ঠাইত আমি বিহু কৰ্মশালা দি আহিছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ মই বিহুৰ উল্লেখ কৰিছোঁ। আহি আচলতে খুবেই ভাল লাগিছে। এইখন খুব এখন বিখ্যাত স্কুল বুলিয়ে ক'ব লাগিব। ইয়াতে আমাৰ লিটন চৰকাৰ ছাৰে যিমান কষ্ট কৰি ল'ৰা ছোৱালীক আগুৱাই নিবৰ কাৰণে যিবিলাক কষ্ট কৰিছে তেওঁক স্বীকাৰ কৰিব লাগিব, তেওঁৰ ত্যাগক মই সন্মান জনাইছোঁ। আৰু এইখন স্কুল এখন এনেকুৱা য'ত ল'ৰা ছোৱালীয়ে উচ্চ
মানৰ মানে শিক্ষা পায় আৰু সকলো ল'ৰা ছোৱালী বহুত আগুৱাই গৈছে আমি নিজেও দেখিছোঁ আৰু ইয়াতে আজি এই অসমীয়া লোক সংস্কৃতি আজি প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে মই লিটন চৰকাৰ ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ তো এনেকুৱা প্ৰচেষ্টাই তেওঁ সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ ঠিক আছে ধন্যবাদ